মেডিয়া ইনস্কুপে মহানগৰীস্থিত নুনমাটিৰ সৃষ্টিনগৰ সোণচালী ৰোডত 13 আৰু 14 ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে চিলৱেৰ চেণ্ট কাৰ্নিভেলৰ আয়োজন কৰিছে। ইনস্কুপ মিডিয়াই প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ গৈ আছে এনেধৰণৰ সমাৰোহৰ। ইয়াত শিল্প, সংগীত, মনোৰঞ্জন আদিৰ জৰিয়তে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক একত্ৰিত কৰাৰ প্ৰয়াস কৰা হৈছে। ৰাইজক ব্ৰহ্মপুত্ৰৰ ৰূপালী বালিয়ে আৱৰা প্ৰকৃতিৰ ৰূপ লাৱণ্য উপভোগৰ সুযোগ প্ৰদানেই হৈছে এই কাৰ্নিভেলৰ উদ্দেশ্য। ইয়াত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন শাৰীৰিক আৰু সাংস্কৃতিক কাৰ্যসূচীয়ে যুৱ প্ৰজন্মক আকৰ্ষিত কৰিব বুলি আশা কৰিছে উদ্যোক্তাসকলে। এই চিলৱেৰ চেণ্ট কাৰ্নিভেলত স্থানীয় শিল্পীসকলে তেওঁলোকৰ প্ৰতিভা প্ৰকাশৰ সুযোগ লাভ কৰিব। কাৰ্নিভেলৰ কাৰ্যসূচীৰ ভিতৰত মাৰাথন, চাইক্লিং, নৃত্য, ক্ৰছফিট, সংগীত, নাটক, ৰেপ ছং, বিট বক্স বেটেল আদিও আছে। ইনস্কুপ মিডিয়া হৈছে উত্তৰ পূৰ্বাঞ্চলৰ এটা মিডিয়া আৰু এণ্টাৰটেইনমেণ্ট কোম্পানী। সোমবাৰে দিছপুৰ প্ৰেছ ক্লাবত উক্ত চিলৱেৰ চেণ্ট কাৰ্নিভেল সম্পৰ্কে আয়োজন কৰা সংবাদমেল সম্বোধন কৰে জনপ্ৰিয় অভিনেতা যতীন বৰাই। মিডিয়া ৱৰ্কছৰ যিটো প্ৰচেষ্টা আজি 13 আৰু 14 তাৰিখে আমি যিটো পেণ্ডামিক যিটো আমাৰ লকডাউনৰ সময়ত মানসিক বা শাৰীৰিক ষ্টেজত থাকিবলগীয়া আছিল, সেই সময়ৰ পৰা আমি মানুহখিনিক অলপ ৰিলেক্সেশ্যনৰ কাৰণে বা মানুহখিনিক অলপ এনেকুৱা ধৰণৰ পৰিৱেশ এটা দিবৰ কাৰণে চেষ্টা কৰা হৈছে। সকলো তাত উপস্থিত থাকিব। বিভিন্ন স্পৰ্টছৰ পৰা আৰম্ভ কৰি এণ্টাৰটেইনমেণ্ট ছেকশ্যনো ৰখা হৈছে। মৰ্ণিং 6টাৰ পৰা ইভিনিং 6টালৈকে এনেকুৱা ধৰণৰ অনুষ্ঠান কৰা হৈছে। আমাৰ সোণচালীত হ'ব এই অনুষ্ঠান আৰু টুৰিজিম ডিপাৰ্টমেণ্টে আমাক সহায় কৰিছে। আৰু মই ভাবোঁ প্ৰত্যেকজনে প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ এটা অনুষ্ঠান কৰা হৈছে। সকলোকে অনুৰোধ কৰিছোঁ, সকলোৱে এই পৰিৱেশ অধ্যয়ন কৰক বা সেই পৰিৱেশক নিজকে তাত সুন্দৰভাৱে জড়িত কৰি পেলাই সুন্দৰ এটা পৰিৱেশ আপোনালোকে পাব। আৰু মই সেয়াই অনুৰোধ কৰিম। আৰু নদীৰ পাৰৰ পৰিৱেশ এটা আনিবৰ সৃষ্টি কৰিছে এইটো সময়ত আমাৰ ইনস্কুপ মিডিয়া ৱৰ্কছে। যে সুন্দৰ প্ৰচেষ্টা, আপোনালোকৰ সহায় সহযোগিতা অত্যন্ত প্ৰয়োজন। আৰু মিডিয়া বন্ধুসকলকো কৈছোঁ আপোনালোকে আহক আৰু এই পৰিৱেশটো বেলেগ আমাৰ বিভিন্ন ঠাইৰ মানুহখিনিক জনাবৰ কাৰণে যাতে আপোনালোকে চেষ্টা কৰে সেয়ে অনুৰোধ কৰিছোঁ। দিছপুৰৰ পৰা আস্মিতা ভূঞা আৰু বৰ্ণালী ডেকাৰ ৰিপৰ্ট, ৰেড ৰিভাৰ টাইমছ।